ই-শ্ৰম হিয়েলিসকল ই-শ্ৰম কাৰ্ডটো কেনেকৈ CSCৰ পৰা ৰেজিষ্ট্ৰেশ্যন, এইটো এটা CSCৰ বাবে অতি সুন্দৰ সেৱা। তো এইটো আমি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম ভিডিঅ'টো চাওঁ। এইখিনি ডাটা লাগিব, ইয়াতে লেখাই আছে বেনাৰখনত। ঠিক আছে, চ' CSCৰ পৰা কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, এতিয়া চাৰ্ভাৰটো সুন্দৰ আপগ্ৰেড হৈছে, তো সকলো ভিয়ালিয়ে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰক। ইয়াতে CSC লগ ইন হৈ আছে। এইটোৱে আপোনাৰ আমাৰ চাৰ্চ বাৰটো থাকে, ইয়াতে চাৰ্চ কৰিব NDUW, তো এইটোত ক্লিক কৰি দিব ই-শ্ৰম NDU ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত এইটো অপশ্যন আহি যাব, আমাৰ এইখন ডেছবৰ্ড আহি যাব। তো তাৰপিছত ৰেজিষ্ট্ৰেশ্যন থ্ৰু CSC এইপিনে ক্লিক কৰিব। ঠিক আছে, তো এইটো চেল্ফত কৰিলে আমাৰ CSCৰ পৰা যিটো আপোনালোকক মানে কমিশ্যন দিব সেইটো আপোনালোকে নাপাব। ঠিক আছে, তো ৰেজিষ্ট্ৰেশ্যন CSC আপোনাৰ কিমান ৰেজিষ্টাৰ কৰিলে ৰিপৰ্টটো পাব সুন্দৰকৈ। আৰু আমাৰ eKYC বায়'মেট্ৰিক অথেণ্টিকেশ্যন চিষ্টেমটো আছে, যাৰ মোবাইল নাম্বাৰ নাই ফিংগাৰ প্ৰিণ্ট লগাই কৰিব পাৰিব। তো এইটো লিংকত ক্লিক কৰিব, ৰেজিষ্টাৰ থ্ৰু CSC হিয়েলিসকলে। তো তাৰপিছত এইটো ডেছবৰ্ড আহি যাব। তো কেতিয়াবা কি হ'ল, আপোনাৰ আনঅথৰাইজ এক্সেছ বুলি দেখুৱাই, সেইটো হ'ল আপোনাৰ গুগলত হিষ্ট্ৰী কুকিজটো ক্লিয়াৰ কৰিব আৰু কিছুমান পাছৱৰ্ড আপোনাৰ ছেভ হৈ থাকে। তো আনঅথৰাইজ পাছৱৰ্ড তাৰ পৰা অটো লগ ইন হ'লে লৈ ল'লে তেতিয়া আনঅথৰাইজ এক্সেছ বুলি আহে। তো আপোনালোকে গুগল ক্ৰমৰ ছেটিঙত পাছৱৰ্ডবিলাক ডিলিট কৰি ল'ব, আগৰ কিবা যদি পাছৱৰ্ড ছেভ কৰাই আছে, তো তেতিয়া কোনো ধৰণৰ ইছ্যু নাহে, যিটো আনঅথৰাইজ বুলি আহে অপশ্যনটো। তাৰপিছত এইটো ডেছবৰ্ড আহি যাব সুন্দৰ। তো তাৰপিছত এইটো ক্লিক কৰিব UN ৰেজিষ্টাৰ। তো UN ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো আহিব আমাৰ। তো এইটো আধাৰ লিংক, আধাৰ নাম্বাৰ, এইটো কেপচাটো ইনপুট কৰিব, এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড EPF, এইটো এমপ্লয়ি ইঞ্চুৰেঞ্চ। এই দুটা অপশ্যন যদি যিজনে এইটো শ্ৰমিক কাৰ্ডটো বনাব বিচাৰিছে, এই দুটা যদি থাকে EPF আৰু ESIC, তেতিয়াহ'লে তেখেতৰ এইটো গ্ৰাহ্য নহ'ব, কাৰ্ডখন ইনভেলিড হৈ যাব। তো এইটো আমাৰ নোৱে, এই থকা ব্যক্তিৰ বাবে নহয়। ঠিক আছে, PF আৰু ESIC এইটো আপোনাৰ নালাগে। এইটো ইয়াতে লিখা আছে কি কি ডাটা লাগিব, আৰু তাতে এটা NIC আমাৰ ক'ড থাকে, ব্যক্তিজনে কি কামত জড়িত, কি শ্ৰমিক, এইটো আপোনালোকে সুন্দৰকৈ ক'ডৰ পৰা চাৰ্চ কৰি পেলাই দি দিব। তো ভিডিঅ'টো এইখিনিয়ে। তো থেংক ইউ।